নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব শেষলৈকে। আজি আমি হঠাৎ প্লেনিং কৰিলোঁ নগাঁও যাবলৈ। নগাঁও যাবলৈ প্লেনিং কৰিছোঁ। নগাঁৱত এদিন থাকিলোঁ নগাঁও ভাইটিৰ ৰুমত। এতিয়া আমি যাবলৈ ওলাইছোঁ আপোনাৰ যিটো মহামৃত্যুঞ্জয় মন্দিৰ। এয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰ। এয়া মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকক দেখাইছোঁ কিছু দৃশ্য। এয়া কিছু ইয়াৰ যি পৰ্যটনস্থলী এক উন্নত ঠাই বুলি ক'লে ভুল নহ'ব। মহামৃত্যুঞ্জয় মন্দিৰ পৰ্যটন বিভাগে যদি লয়, এয়া চাওক এক ৱৰ্ল্ড হেৰিটেজ প্লেচ হিচাপে ঘোষণা কৰিব পাৰে যদি ইউনেস্কোৱে বিচাৰে। এয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰ, এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ। আপোনালোকক দেখুৱাই আছে মোৰ চেনেলটোত বিচিত্ৰ অসম। এয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰ সন্মুখৰ ভাগ। এয়া চাওক কিছু এতিয়ালৈকে মন্দিৰৰ ভিতৰ ভাগত সোমাব দিয়া নাই। বাহিৰতে আপোনালোকে চাকি বন্তি যদি জ্বলাই পূজা অৰ্চনা কৰিব পাৰে। এই বাহিৰত কিছু ঠাইত দিছে। এয়া চাওক কিছু ইয়াত পুখুৰী সদৃশ এটা দৰ্শকক মনোৰঞ্জন দিবলৈ বা যিসকল ভক্ত আছে সেইসকলক মনোৰঞ্জন দিবলৈ বাবে কিছু পুখুৰী সদৃশ খান্দি থৈছে ইয়াত। এয়া চাওক কিছু চিৰি ইয়াত ওপৰলৈ যাব পাৰিব আপোনালোকে।